हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে সুস্থ আছে মই জেসমিনে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো চাই ভাল পাব আৰু মোক মৰম দিব আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম কৰি থাকোতে আৰম্ভ কৰিব নোৱাৰিলোগে এতিয়া আবেলি সময় হ'ল এতিয়াহে আৰম্ভ কৰিব পাৰিছো কাৰণ ৰাতিপুৱাৰ পৰা কাম বন কৰি থাকোতে বহুত ব্যস্ত হৈ থাকিব লগা হয় যেহেতু হাউস ওয়াইফ সকলো কাম কৰিব লগা হয় গতিকে আজৰি হ'ব নোৱাৰিলো হেতু কাৰণে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু আপোনালোকৰ কাৰণে আজি এটা বিশেষ ৰেচিপি লৈ আহিছো বহুত দিন হ'ল ঘৰত পোলাও খোৱা হোৱা নাছিলে আজি পোলাও খাব লৈছো আৰু গতিকে ভাবিলো পোলাও যেহেতু খামেই আপোনালোকও পোলাও ৰেচিপি দি দিও আপোনালোকেও মোৰ ধৰণে পোলাও বনাই খাই চাব একেবাৰে সহজ পদ্ধতি বেছি বস্তু নালাগে একেবাৰে কম খৰচতে পোলাও বনাই খাই চাব ঘৰত আৰু আশা কৰিছো মোৰ ৰেচিপিটো চাই ভাল পাব আপোনালোকে ঘৰত ট্ৰাই কৰি চাব তেতিয়াহলে এতিয়া দেৰি নকৰো জল্দি পোলাও বনাও বলক এয়া জহা চাউল 3 কাপ লৈ লৈছো মই আৰু এইফালে পিয়াজ কাটি লৈছো এইফালে আদা নহৰু তেজপাত একটু কিশমিশ আৰু কাজু কেইটামান এয়া হৈছে মাংস বনাবৰ কাৰণে পিয়াজ আৰু এই কেইটামান জিৰা লৈছো আৰু এইফালে আলু আৰু এইফালে চিকেনখিনি ধুনীয়াকৈ নিমখ হালধি লগাই থৈছো এয়া কেৰাহীখন পাতি লৈছো আৰু কেৰাহী গৰম হৈছে গতিকে ইয়াত দি লৈছো অকণমান মিঠাতেল তেলখিনি গৰম হৈছে গতিকে ইয়াত মই দি দিলো পিয়াজখিনি অকণমান সময়ৰ কাৰণে ভাজি লম আৰু ইয়াত এতিয়া দিছো তেজপাত দুখিলা তেজপাত দিলে সবজিটো খাই টেষ্টি হয় এতিয়া মই মাংসখিনি অকণমান সময় ভাজি লওঁ মাংসখিনি যেহেতু নিমখ হালধি দিয়া আছিল গতিকে মই এতিয়া নিদিও এয়া মাংসখিনি অলপ সময়ৰ কাৰণে ভাজি লওঁ অলপ ভিজিলে ইয়াতে আলুখিনি দিব লাগিব পোলাও লগত আসলতে মাংসটো অকমান গ্ৰেভি টাইপ হলেহে ভাল লাগে খাই এতিয়া মাংসটো সিজিছেগে গতিকে ইয়াত এতিয়া আলুখিনি দি দিম আলুখিনিও অলপকৈ সিজিছে গতিকে মই এতিয়া ইয়াত দিম পানী অলপ মই পানী অলপ বেছিকৈয়ে দিম কাৰণ উতলি ইয়াৰ তলৰ গ্ৰেভিখিনিহে খাম এতিয়া পানী উতলিছে পানী অলপ বেছিকৈ দিছো যাতে এইখিনি শুকাই যায় তেতিয়াহে সবজিটো টেষ্টি হয় এতিয়া সবজি হ'ব হৈছেগে আৰু বেছি সময় নাই পানীখিনি আৰু অকণমান শুকাব লাগিব গতিকে মই এতিয়া ইয়াত আদা নহৰু দি দিছো মই বাকি মছলা জিৰা ধনিয়া আৰু ৰেড চিলি এইবিলাক আগতেই দি দিলো এতিয়া মাত্ৰ আদা নহৰুখিনিহে বাকি আছিলে আদা নহৰুখিনি দি এতিয়া অকণমান সময় সিজাম আমাৰ সবজি ৰেডি হ'ব হৈছেগে গতিকে মই এতিয়া ইয়াত অকণমান মান ধনিয়া পাত ছটিয়াই দিছো মান ধনিয়া পাতটো দিলে শেষৰ গন্ধটো বহুত ধুনীয়া আহে আৰু খাইও ভাল লাগে আৰু এতিয়া 2 মিনিটৰ পিছতে আমি গেছটো অফ কৰি এতিয়া আমাৰ সবজি ৰেডি হ'ল গতিকে এইখিনি এতিয়া নমাই লওঁ আৰু এতিয়া পোলাওটো বনাওঁ পোলাও বনাবৰ কাৰণে মই 3 কাপ জহা চাউল 10 মিনিট তিয়াই এনেকৈ শুকুৱাই লৈছো আৰু 3টা পিয়াজ এনেকৈ কাটি লৈছো অকণমান আদা নহৰু লৈছো 3 খিলা তেজপাত লৈছো অকণমান জিৰা এচামুচ ঘি 1 কাপ লৈছো ৰিফাইন আৰু কিশমিশ কেইটামান আৰু কাজু কেইটামান লৈছো এতিয়া কুকাৰটো পাতি ললো আৰু কুকাৰটো যেহেতু গৰম হৈছে গতিকে ইয়াত মই ৰিফাইন অকণমান ঢালি লৈছো যেহেতু কিশমিশ কাজু আৰু পিয়াজ সকলোবিলাক ভাজিব লাগিব গতিকে মই অকণমান বেছিকৈ ৰিফাইন লৈছো এতিয়া তেলখিনি গৰম হ'ল গতিকে মই অকণমান সময়ৰ কাৰণে 2 মিনিটৰ কাৰণে কিশমিশ আৰু কাজু কেইটা ভাজি লৈছো বেছি সময় নাভাজিব মাত্ৰ 2 মিনিট বা 1 মিনিটৰ কাৰণে ভাজিব নহলে এইখিনি জ্বলি যাব এতিয়া মই ইয়াতে দিম কেইটামান জিৰা গুটি আৰু 3 খিলা তেজপাত দিছো
তেজপাত দিলে পোলাওটো খাই বহুত ভাল লাগে। আৰু এতিয়া দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, গতিকে মই এতিয়া ইয়াত দিম জহা চাউলখিনি। চাউলখিনি এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ব লাগিব। আপোনালোকে নিজৰ জোখ অনুসৰি মানুহ কিমানজন আছে তাৰ অনুমানত চাউল ল'ব। আমাৰ মানুহ যিহেতু 4জন আছিলে, গতিকে মই চাউল 3 কাপ লৈছিলোঁ। চাউলখিনি 2-3 মিনিটমান ভাজিলোঁ আৰু এতিয়া দিছোঁ ইয়াতে কিচমিচ আৰু কাজু কেইটা। এইখিনি এতিয়া ধুনীয়াকৈ অকণমান সময়ৰ কাৰণে লৰাই ল'ম। চাউলখিনি বৰ বেছি দেৰিলৈকৈ ভাজিব নালাগে। বেছি দেৰিলৈকৈ ভাজিলে চাউলখিনি ভাঙি যাব আৰু পোলাওটো বৰ ভাল নহ'ব। এতিয়া চাউলখিনিও এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ আৰু হ'ব হৈছেগৈ চাউলখিনি, বেছি সময় ভাজিব নালাগে। মই জহা চাউল লৈছোঁ, ঘৰত যিহেতু জহা চাউল আছিলে গতিকে জহা চাউলকে ল'লোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জহা চাউলো ল'ব পাৰে নাইবা বাচমতিও ল'ব পাৰে। এতিয়া চাউলখিনি ভাজা হৈ গ'ল আৰু মই এতিয়া ইয়াতে দিম পানী। মই চাউল যিহেতু 3 কাপ লৈছিলোঁ, গতিকে মই ইয়াত এই গিলাচটোৰে 2 কাপ পানী দিম। পোলাওত বৰ বেছি পানী দিব নালাগে, বৰ বেছি পানী দিলে ফেটফেটীয়া হৈ যায়। পানী দি চাউলখিনি অকণমান লৰাই দিছোঁ, যাতে ওপৰত লাগি থকা চাউলখিনি তললৈ গুচি আহে। আৰু এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ অকণমান। আপোনালোকেও নিজৰ সোৱাদ অনুসৰি নিমখ দি ল'ব। আৰু এতিয়া মই দিবলৈ লৈছোঁ অকণমান আদা নহৰু। আৰু এতিয়া দিব লৈছোঁ এচামুচ ঘি। ঘি দিলে বহুত ধুনীয়া স্মেল এটা আহে আৰু খাই ভাল লাগে। ঘিখিনি দি এনেকৈ অকণমান লৰাই দিব যাতে সকলোতে লাগি যায়। আৰু এই থেতেলিয়াই লৈছিলোঁ ইলাচি 3টা, তাক দি লৈছোঁ আৰু এনেকৈ অকণমান সময়ৰ কাৰণে লৰাই দিম যাতে সকলোখিনি বস্তু চাউলখিনিত লাগি যায়। এতিয়া মোৰ সকলো কাম হৈ গ'ল, গতিকে এতিয়া কুকাৰৰ সাফৰখন মাৰি দিলে হৈ যাব। এতিয়া আমি কুকাৰৰ চিটি এটা মাৰিলে অফ কৰি দিব পাৰিম, কাৰণ পোলাওটো বৰ বেছি চিটি মাৰিব নালাগে। আমাৰ পোলাও হৈ গ'ল। পোলাওত আপোনালোকে চেনি অপশ্যনেল হিচাপে দিব পাৰে, চেনি দিলে কালাৰটো আৰু অকণমান ব্ৰাউন হৈ যায়। এনেই বাৰু কালাৰটো এতিয়া ঠিকেই আছে। এতিয়া এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। পোলাও কালাৰটো বহুত ধুনীয়া আহিছে আৰু স্মেলো বহুত ধুনীয়া আহিছে। এয়া চব্জিখিনি। আমাৰ চিম্পুল পোলাও হৈ গ'ল। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় খাবলৈ। হোটেল ৰেষ্টুৰেণ্টত খোৱাতকৈ এনেকৈ ঘৰত বনাই খোৱাৰ সোৱাদেই সুকীয়া। মই বৰ বেছি খৰচত বনোৱা নাই, তেনেই সাধাৰণ বস্তু কেইটামানৰ সৈতে বনাইছোঁ। চব্জিটো কিন্তু বহুত টেষ্টি হৈছে আৰু পোলাও বহুত টেষ্টি হৈছে। এতিয়া আমি খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ।
মই বনোৱা পোলাও ঘৰত ট্ৰাই কৰি চাব আৰু যদিহে ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক মৰম দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।